हेलो गाइज स्वागतम जनाइছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত মই আপোনালোকক হিৰখৰ সাইডত আমি বুটা কেনে ধৰণে বান্ধো তাকে দেখুৱাম তেন্তে বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো এনেকে সাইডত বান্ধিলে ডাঙিবলৈ সুবিধা হয় আৰু মই এতিয়া এডাল ডাঙি দেখুৱাইছো আপোনালোকেতো দেখি গম পাইছে কিমান ধুনিয়াকে ওপৰৰ ডৰণখিনি ওপৰলে আৰু তলৰখিনি তললে মানে ধুনিয়াকে দুভাগ হৈ গৈছে ধুনিয়াকে ডাং খাই গৈছে মাজত মানে ফুলৰ সূতাবিলাক যদি মাজত বান্ধে তেতিয়া হলে ডাঙিবলৈ অলপ কষ্ট হয় এনেকে সাইডত বেছি সুবিধা হয় আপোনালোকে যদি এনেকে কৰা নাই এবাৰ কৰি চাব পাৰে এতিয়া মই আপোনালোকক এই বুটাটোকে বান্ধি দেখুৱাম আগৰ ভিডিঅ'ত মই হিৰক বন্ধা ভিডিঅ'টোত মই দেখুৱাইছিলো এই বুটাকেইটা এইকেইটা বুটাকে আজি মই আপোনালোকক বান্ধি দেখুৱাম মিচিং ডিজাইনত বুটা বান্ধিব হলে তলৰ বুটাখিনি বেলেগকে আৰু ওপৰৰখিনি বেলেগকে বান্ধিব লাগে বুলি মই আপোনালোকক আগৰটো ভিডিঅ'ত কৈছিলো এতিয়া আমি তলৰ বুটাখিনি ৰঙা সূতাৰে বান্ধি লৈছো আৰু ওপৰৰ বুটাখিনি আমি গুলপীয়া সূতাৰে বান্ধি লৈছো মানে বুজি পাবৰ কাৰণে আমি দুটা কালাৰত আমি সূতাখিনি বান্ধি লৈছো এতিয়া আমি তলৰ বুটাটো কেনে ধৰণে বান্ধিলো তাকে আপোনালোকক দেখুৱাম তলৰ বুটা লাইন আমি আধাৰ পৰা আধালৈকে হেতু এতিয়া হিচাপ কৰি কৰি বান্ধি যাম আপোনালোকে চাই যাব আমি কেনে ধৰণে বান্ধিলো আজি মই আপোনালোকক অকল দুটা কাঠিয়ে বান্ধি দেখুৱাম এই বুটাটোত মোৰ 6টা কাঠি আছিল আৰু 6টা কাঠি মই অলৰেডি আগতে বান্ধিলোৱে আজি আপোনালোকক দেখুৱাবৰ কাৰণে অকল দুটা বান্ধি দেখুৱাম এতিয়া মই এই বুটা কেইটা হিৰখন মই কেনে ধৰণে বান্ধিছো তাকে আপোনালোকক দেখুৱাম এতিয়া মই তলৰ এই বুটা লাইনৰ আধাৰ পৰা আধাৰলৈকে হিচাপ কৰি প্ৰথম কাঠিটো আপোনালোকক তুলি দেখুৱাম একনি পৰিলে দুকনি উঠিলে একনি পৰিলে দুকনি উঠিলে 12 কনি পৰিলে 1 2 3 4 5 6 7 8 9 10 11 12 কনি পৰিলে দুকনি উঠিলে একনি পৰিলে দুকনি উঠিলে একনি পৰিলে এতিয়া আমি এই উঠা সূতাখিনি ইয়াৰ মাজতে এতিয়া মই মানে কলম এটাকে ভৰাই লৈছো আৰু মই আপোনালোকে মাৰি বা যিকোনো কিবা এটা ভৰাই ল'ব পাৰে যোনখিনি সূতা উঠিলে সেই সূতাখিনি উঠা সূতাখিনি মাজত মই কলমটো এনে ধৰণে ভৰাই ললো আৰু এনে ধৰণে বাটিত মই সূতাটো লৈ লৈছো লৈ এতিয়া এই উঠা সূতাখিনিৰ মাজেৰে এই সূতাডাল মই ভৰাই দিছো আৰু যোনখিনি সূতা মানে একেলগত উঠিছে যেনেকৈ দুকনি উঠিছে একনি পৰিছে যোনখিনি সূতা একেলগতে উঠিছে সেই উঠা সূতাখিনি দুডাল উঠিলে দুডাল আমি লগতে বান্ধি দিম নহলে বা এডালো বান্ধিব পাৰে মই এতিয়া দুডালকে বান্ধি দেখাইছো এতিয়া সূতা কেইডাল আমি এনে ধৰণে বান্ধি গৈছো উঠা সূতাখিনি আমি মানে এনে ধৰণে বান্ধি গৈছো আৰু একেবাৰে লাষ্টৰ ডাল বান্ধি আমি সূতাডাল ছিঙি তাতে গাঁঠি এটা দি দিম আগটোত আপোনালোকে ভালকে মন কৰিব যদি ভাল বুজি পোৱা নাই মই আকৌ এটা কাঠি আপোনালোকক দেখুৱাই দিম এনে ধৰণে বান্ধিলে কিমান বেছি সুবিধা হয় দেখিছেনে সূতাখিনি মানে ইফালৰ পৰা সিফাললৈ ঠেলিবলৈও ভাল হয় ধুনীয়াকে লাগি নধৰে মানে ইভাগে বান্ধিলে লাগি ধৰে এনেকে ইফালৰ পৰা কাঠিটো সিফাললৈ নিবলৈ মানে সুবিধা হয় এইটো বুটা আমি অলৰেডি বান্ধিয়ে থৈছো আজি আপোনালোকক মানে দেখাবৰ কাৰণে মই আকৌ নতুনকৈ বান্ধি দেখুৱাইছো এতিয়া মই নেক্সট কাঠিটো আকৌ তেনে ধৰণে হিচাপ কৰি কৰি বান্ধি লম আগৰটোত যদি বুজি নাপালে তেতিয়া হলে আপোনালোকে এইটোত ভালকে মন কৰিব আৰু এই উঠা সূতাখিনি আপোনালোকে এডাল বা দুডালকে বান্ধিব তাতকে বেছি 3ডাল বা 4ডালকে বান্ধিলে ডাঙিবলৈ অসুবিধা হ'ব আৰু ইফালৰ পৰা সিফাললৈ সূতাখিনি নিবলৈও অসুবিধা হ'ব আগৰ নিচিনাকে আমি এতিয়া উঠা সূতাখিনিৰ মাজত কলমটো ভৰাই লম কলমটো আমি মানে সূতাডাল ইয়াৰ মাজেদি সৰকাই নিবলৈ সুবিধা হ'বৰ বাবে আমি কলমটো ইয়াত ভৰাই লৈছো
তেতিয়া বহল হৈ যায় ন কলমটো ভৰাই দিলে মানে সেইটো কাৰণে আমি কলমটো ভৰাই লৈছোঁ আকৌ আগৰ নিচিনাকৈ আমি আকৌ উঠা সূতাখিনি এনেধৰণে কিমানটো দীঘলকৈ ল'ব সূতাডাল সিমানটো জোখত ল'ব আপোনালোকে ওপৰলৈ মানে কিমানটো দীঘলকৈ লয় তেনেকৈ আমি আগত দেখুওৱা ধৰণে আকৌ আমি সেনেধৰণে একেধৰণে এনেকৈ সূতাখিনি এতিয়া বান্ধি ল'ম এতিয়া আমি একেবাৰে লাষ্টৰ সূতাডাল উঠাই হোৱাৰ পিছত সূতাডাল ছিঙি আমি আকৌ আগত দেখুওৱা ধৰণে গাঁঠি এটা দি ল'ম আৰু এতিয়া মই আপোনালোকক দুইটা কাঠি ইফালৰ পৰা সিফাললৈ ঠেলি দেখুৱাম আপোনালোকে দেখিটো অনুমান কৰিব পাৰিব কিমান সুবিধা হয় মানে এনেধৰণে বান্ধিলে ইভাগে মুঠকৈ বান্ধিলে এনেকৈ সূতাডাল মাজেদি কলমটো মাজেদি নভৰাই মুঠকৈ বান্ধিলে কেনেকুৱা হয় এতিয়া আপোনালোকে মন কৰিব তাকে মই দেখুৱাম এতিয়া আমি ঘাইটো এটা চাইডে বান্ধি লৈছোঁ আৰু বুটাটো বেলেগ চাইডে বান্ধি লৈছোঁ এইফালে আমি ঘাইটো বান্ধিছোঁ আৰু হিটো চাইডে আমি বুটাখিনি বান্ধিছিলোঁ এইটো দেখিছেনে বুটা আপোনালোকে যিমান মাজৰ কাঠি দাঙিলে হ'লেও এইটো কিমান ধুনীয়াকৈ এইটো বহল হৈ গৈছে দেখিছেনে দাঙিবলৈ সুবিধা হৈছে ইটো কাঠিটো ওপৰত মানে ডনবিলাক ডঙা সূতাখিনিও মানে লাগি লাগি ধৰে ন বহুত বেছি মানে জোৰ দিব লাগে আৰু এনেকৈ সুবিধা হয় আৰু আগত মোৰ এই হিৰকটোতে এটা এনেকৈ বান্ধি থোৱা আছিলে এতিয়া আপোনালোকক দেখুৱাই ষ্টাইলত নহয় বেলেগ ষ্টাইলত মানে বান্ধি থৈছিলোঁ কাঠিটো হিচাপ কৰি ডাইৰেক্ট আমি মুঠকৈ বান্ধি থৈছিলোঁ আগত মানে তেনেকৈ বান্ধিলে দেখিছেনে ইফালৰ পৰা সিফাললৈ ঠেলিবলৈও অসুবিধা হয় আৰু কাঠিটো এনেকৈ দাঙিলে দাঙো নাখায় ভালকৈ আগৰ কাঠিটোতো আপোনালোকে দেখি অনুমান কৰিব পাৰিছে এইটো যিমান মাজত বা যিমান ডাঙৰ কাঠি যিমান সৰহ কাঠি হ'লেও আপোনালোকে এনেকৈ দাঙিলে মানে ধুনীয়াকৈ দাং খাই যায় দেখিছেনে এয়া মন কৰিছেনে আপোনালোকে কিমান ধুনীয়াকৈ এইটো দাং খাই গৈছে কষ্ট নহয় বহুত বেছি সুবিধা হয় আপোনালোকে এনেকৈ এবাৰ কৰি চাব পাৰে যদি ভাল লাগিছে আৰু মানে সুবিধা হয় বহুত সুবিধা হয় আমি মানে এনেকৈ ভাল পাইছোঁ বান্ধি সেইকাৰণে আমাৰ যেনেকৈ সুবিধা হয় সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ আপোনালোকৰো সুবিধা হ'ব কাৰণে এইটো ষ্টাইলত বান্ধিলে কাঠিখিনি ঠেলিবও নোৱাৰি আগলৈ বা পাছলৈ ইমান মানে ফালি ফালি নিব লাগে আৰু এইটোত দেখিছেনে গোটেইখিনি ঠেলি দিলেও মানে একেলগতে গোটেইখিনি গুচি যায় বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই